দুটা পাতিহাঁহ আছিল। পাহাৰৰ নামনিত থকা এটা হ্ৰদত সিহঁতে বাস কৰিছিল। ঠাণ্ডা দিনত বেছি জাৰ পৰাৰ কাৰণে সিহঁতে সমতলৰ বেলেগ এটা হ্ৰদত কেইবামাহো একেলগে থাকিবলৈ ল'লে। সেই হ্ৰদটোতে এটা কাছও আছিল। সিহঁত তিনিওটা অতি সোনকালেই বন্ধু হৈ পৰিল। ঠাণ্ডা দিন পাৰ হোৱাৰ পিছত হাঁহ দুটা আকৌ পাহাৰত থকা আন এটা হ্ৰদলৈ যাবলৈ ওলাল। কিন্তু সিহঁতে বন্ধুক তাত এৰি যাবলৈ বেয়া পালে। সিহঁতে কাছটোক সুধিলে, বন্ধু, তুমিও পাহাৰত থকা আমাৰ ঘৰলৈ যাবা নেকি? আমি এতিয়া তালৈ উৰি যাম। কাছই ক'লে, মই যে উৰিব নোৱাৰোঁ, কেনেকৈ যাম? হাঁহ দুটাই এটা উপায় উলিয়ালে। হাঁহে ক'লে, লাঠি এডালত তুমি মাজতে দাঁতেৰে কামোৰ মাৰি ধৰিবা আৰু আমি দুয়ো মূৰে ঠোঁটেৰে কামুৰি ধৰি উৰি যাম। তুমি কিন্তু সাৱধান হ'ব লাগিব, যাতে মুখ মেলি নিদিয়া। কাছটো এই কথাত মান্তি হ'ল আৰু সিহঁত তিনিও এইদৰে উৰি যাবলৈ ধৰিলে। অতি সোনকালেই সিহঁতে গাঁও এখন পাৰ হ'ব ধৰিলে। গাঁৱৰ মানুহবোৰে তলৰ পৰা চাই আচৰিত দৃশ্য দেখি ইটোৱে সিটোক কোৱাকুই কৰিবলৈ ধৰিলে। কাছ আৰু হাঁহ দুটাইও সিহঁতৰ কথা শুনিলে। কি অপূৰ্ব দৃশ্য হাঁহ আৰু কাছৰ। বুধিয়ক প্ৰাণীকেইটাই কেনেদৰে আকাশেৰে উৰি গৈছে চোৱা। মানুহবোৰৰ কথা শুনি কাছটো আনন্দিত হৈ উঠিল। সি সিহঁতৰ বন্ধুক ক'বলৈ ধৰিলে, আকাশেদি উৰি কি যে মজা লাগিছে। এইদৰে ক'বলৈ মুখ মেলোঁতেই কাছটো এটা প্ৰকাণ্ড শব্দ কৰি আকাশৰ পৰা মাটিত ধুপুচ কৰি সৰি পৰিল। এইদৰেই তাৰ মৃত্যু হ'ল। হাঁহকেইটাই সিহঁতৰ মূৰ্খ বন্ধুৰ মৃত্যুত দুখ পালে আৰু ক'বলৈ ধৰিলে, সি যদি আমি কোৱা মতে মুখখন লাঠিডালৰ পৰা এৰি নিদিলেহেঁতেন, তেন্তে আমাৰ সৈতে উৰি গৈ আমাৰ ঘৰত একেলগে থাকিব পাৰিলেহেঁতেন। হাই বুৰ্বক কাছটোৰ এই দশাহে হ'ল বুলি সিহঁত নিজৰ ঘৰলৈ উৰি গৈ থাকিল।